কুমৰুকচুদুং ৰেগামা নমস্কাৰ। আজি কোমলীয়া কচু পাতৰ আঞ্জা ৰান্ধিম। মিচিং ভাষাত কচুক এঙে বুলি কয়। আজি এঙে পাতৰ ঔইং অৰ্থাৎ আঞ্জা ৰান্ধিম। অসমৰ বিভিন্নজনে বিভিন্ন শৈলীত এই আঞ্জা ৰান্ধি খায়। আজি মোৰ শৈলীৰ এটা ৰেচিপি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। কচু পাত আৰু ঠাৰি আমাৰ শৰীৰৰ কাৰণে কিমান লাভদায়ক সেয়া আপোনালোক সকলোৱে জানে। এইকেইটা দিনত বৰ ধুনীয়াকৈ কচুৰ আগবোৰ ওলাই থাকে। বৰষুণ দিয়াৰ বাবে আমাৰ কোৱাৰ্টাৰৰ আশে পাশে ঢেৰ ধুনীয়াকৈ কচুৰ আগবোৰ ওলাই আছিলে আৰু মোৰ দেখি খাওঁ খাওঁ লাগি আছিলে কাৰণে তুলি আনিলোঁ। আজি মই কচু পাতৰ সৈতে বিলাহী আৰু আলুৰ মিক্স কাৰী তৈয়াৰ কৰিম। এইখিনি কচু আমাৰ হৈ গৈছে আৰু মোৰ আজিৰ আইটেম কেইটা এয়া: বিলাহী, আদা নহৰু, জলকীয়া আৰু সামান্য কিবাকিবি মছলা গুটি, কচু পাত। কণবিলাহী হ'লে ভাল আছিল, কিন্তু বৰ্তমান মোৰ ওচৰত কণবিলাহী নাই। কেম্পাছত কণবিলাহী এজোপা আছে, কিন্তু কেইদিনমান পিছতহে ওলাব। আৰু আলু প্ৰথমতে এনেকৈ বইল কৰি লৈছোঁ। আলুটো এটা আলু দিম, বেছি নিদিওঁ। বেছি দিলে কচুৰ টেষ্টটো কমি যাব। বইল কৰা আলুটো প্ৰথমতে এনেকৈ ভালদৰে গুড়ি কৰি লৈছোঁ। গোটেইখিনি আইটেম আমাৰ যোগাৰ হৈ গৈছে। এতিয়া আপোনালোকক এটা বস্তু দেখুৱাই দিওঁ। এইখন আমাৰ কণমানি পেৰাব। আমাৰ পৰম্পৰাগত মিচিং পাকঘৰত পেৰাব অৰ্থাৎ ধোঁৱাচাংখন অত্যন্ত জৰুৰী সঁজুলি হয়। এনেই ঘৰত আমাৰ ধুনীয়া ধোঁৱাচাং আছে, কিন্তু কোৱাৰ্টাৰত নাই বাবে হাজবেণ্ড আৰু মই এইখন অৰ্ডিনেৰীকৈ পেৰাবৰ ষ্টাইলত এনে দেখি ভাল লাগক বুলি সাজি লৈছোঁ। এনেদৰে অকণমান তেল দিম, জাষ্ট জলকীয়া আদা নহৰুখিনি ভাজি ল'বৰ কাৰণে। এয়া জিৰা গুটি দি দিছোঁ। জলকীয়াখিনি ভাজি হোৱাৰ পিছত আদা নহৰুখিনি দি দিছোঁ। এইখিনি ৰঙচুৱাকৈ ভাজি লোৱাৰ পিছত বিলাহীখিনি দি দিম। এইকেইটা অমৰা গুটীয়া বিলাহী হয়। কণ বিলাহী হোৱালে টেষ্টটোৱে সুকীয়া হ'লহেঁতেন, কিন্তু এই বিলাহীটো যথেষ্ট সোৱাদযুক্ত হয়, ঘৰতে হোৱা অমৰা গুটীয়া বিলাহী। হালধি গুড়িখন দি ভালকৈ মিক্স হ'বলৈ লৰাই থাকিব লাগিব। বিলাহীখিনি ভাপত ছফ্ট হৈ নোযোৱালৈকে আমি এনেকৈ লৰাই থাকিম। লাহে লাহে বিলাহীখিনি কোমলি যোৱাৰ পিছত মই কচু পাতখিনি দি দিছোঁ। কিছুমানে কুটি দিয়ে, কিন্তু এনেও কচু পাতবোৰ কোমল কাৰণে ভাগি ছিগিয়ে যায়, গতিকে মই দীঘল দীঘলকৈয়ে দি দিছোঁ। এনেকৈ লৰাই থাকি ভাপত সেমেকি যাব দিম। এয়া সেমেকি গৈছে। কিছু দেৰি এনেদৰে লৰাই থকাৰ পিছত পিটিকি লোৱা আলুখিনি দি দিম। আকৌ মিক্স হ'বৰ কাৰণে ভালকৈ লৰাই থাকিম। ভালকৈ মিক্স কৰি জোখমতে পানী দি দিম। আপোনালোকে নিজৰ আন্দাজমতে পানীটো দি ল'ব, কিন্তু যিহেতু মই কাৰী বনাম সেয়ে বেছি পানী নিদিওঁ আৰু আলুখিনিও সিজাই কচুখিনিও সিজোতেও বেছি টাইম নালাগে। বিলাহীখিনি আধা আধি সিজিয়ে আছে, গতিকে মই ইমানকণহে পানী দিছোঁ। এনেকৈ ভালকৈ মিক্স কৰি দিছোঁ। অলপ পিছতে সিজিবই আৰু। জোখমতে পানী দি লোৱাৰ পিছত এতিয়া মই আন্দাজ কৰি নিমখ দি লৈছোঁ আৰু এয়া উতল আহিছে। মোৰ কাৰী হ'ব আৰু অলপ পিছতে।
ট্ৰাই কৰি চাব। এনেকৈ খাই চালে মাছ মাংসৰ সোৱাদেই পাহৰিব, ইমানেই টেষ্টি হয়। আৰু আজি এয়া মোৰ কচু, বিলাহী আৰু আলুৰ আঞ্জা হৈ গৈছে। বাই বাই।